খেতিয়ক আৰু ভূত। এসময়ত এখন মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা শুৱনি গাঁও আছিল। সেই গাঁৱতেই খগেন নামৰ এজন খেতিয়কে পত্নী পুত্ৰৰ সৈতে বাস কৰিছিল। খগেনে এদিন আনন্দ মনেৰে গান গাই গাই মাছ মাৰিবলৈ গৈছিল। মাছলৈ যাওঁ, নাখাওঁ সুদা ভাত। আজি ডাঙৰ মাছ এটা ধৰিবই লাগিব। পালেং শাক অকণ আনিয়েই থৈছোঁ। ডাঙৰ বৰালি এটা পালে আঞ্জা বনাই খাই বৰ বঢ়িয়া লাগিব। লাগিছে বৰশীত কিবা এটা লগা যেন পাইছোঁ। এয়াচোন পুৰণা জোতা। এই জোতা পাত মোৰ কোনো কামৰ নহয়। মই পানীতেই দলিয়াই দিওঁ। হা? হ'ব, ডাঙৰ বৰালি নহ'লেও সৰু মাগুৰ মাছ কেইটামান পালেও হ'ব। আহিছে কিবা এটা আহিছে। আই এইটো আকৌ কি? পুৰণা চকা এটাহে পালোঁ। গোসাঁই, আজি মাছ নাপামেই নেকি বাৰু? এই চকাটো মোৰ কোনো কামত নাই, পানীতেই পেলাই দিওঁ। হে ভগৱান, আজি মাছ নাপামেই নেকি বাৰু? মাছ এটা দিয়া দয়াময়। মাছ এটা লাগিছে, ডাঙৰ মাছ। বৰ বৰালি যেন পাওঁ। বহু বেলিৰ মূৰত তাৰ বৰশীত মাছৰ ঠাইত এটা সোণৰ চাকি লাগিল। গোসাঁই, এইটো আকৌ কি? সোণৰ যেন পাওঁ। খগেনে চাকিটো পাৰলৈ তুলি আনিলে। হঠাৎ চাকিটোৰ পৰা হাঁহিৰ শব্দ ভাহি আহিল। গোসাঁই, এইটো আকৌ কি? কোন তুমি? মই Yo, come on, let's go. মই হলো ভূত, সকলোৱে ভয় খায়, মই হলো ভূত। কাষলৈ নাহিবা, একেবাৰে নাহিবা। মই হলো ভূত, সকলোৱে ভয় খায়, মই হলো ভূত। মই হলো ভূত, সকলোৱে ভয় খায়, মই হলো ভূত। ভূত ককাইদেউ, মোক ক্ষমা কৰিব। মই ভুলতহে আপোনাৰ চাকিটো বৰশীত উঠাই পালোঁ। মোক নামাৰিব ভূত ককাইদেউ, মোক নামাৰিব। নৰমণি, তই মোক মুকলি কৰি
বৰ ভাল কাম কৰিলি নৰমণি তই চিন্তা কৰিব নালাগে তোৰ ঘৰত যিমান কাম আছে সকলোবোৰ মই কৰি দিম কিন্তু কিন্তু কিনো ভূত ককাইদেউ সকলো কাম শেষ হোৱাৰ পিছত মই তোক খাই পেলাম নাই নাই ভূত ককাইদেউ আপুনি মোৰ লগত আহিব নালাগে মোক একো কাম কৰি দিব নালাগে নৰমণি তোৰ ঘৰলৈ মোক নিনিলে মই তোক এতিয়াই খাই পেলাম আই কি বিপদত পৰিলোঁ বলক তেন্তে ভূতটোৱেও খগেনৰ পিছে পিছে তাৰ ঘৰলৈ বুলি খোজ ল'লে ভূতটোৱেও খগেনৰ ঘৰৰ এটা এটাকৈ সকলো কাম কৰি শেষ কৰি গ'ল যা ঘূৰ 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 ৰঙী ঘাঁহ খাই ল এটা এটাকৈ ঘৰৰ কামবিলাক শেষ হৈ অহাত খগেনে মনে মনে বৰ ভয় খালে আৰু ভাবিলে গোসাঁই কামবোৰচোন শেষ হ'ব ধৰিছে কাম সকলো শেষ হ'লে ভূতটোৱেচোন মোক খাব মোৰ কি হ'ব এতিয়া খগেনক আমন জিমনকৈ থকা দেখি ঘৈণীয়েকে ক'লে হেৰি আপুনি চিন্তা নকৰিব মই তাক এনেকুৱা এটা কাম দিম সি জীৱনত সম্পূৰ্ণ কৰিব নোৱাৰিব পথাৰৰ ধান চপাই শেষ হোৱাত ভূতটোৱে খগেনক ক'লে নৰমণি তোৰ ঘৰৰ কাম প্ৰায় শেষেই হৈছে কালি ৰাতিপুৱালৈকে যদি তই মোক নতুন কাম দিব নোৱাৰ তেনেহলে মই তোক খাই পেলাম কিছু সময়ৰ পিছত খগেনৰ ঘৈণীয়েকে ভূতটোক এডাল কেঁকুৰা চুলি দিলে আৰু ক'লে ভূত কাইটি এই কেঁকুৰা চুলিডাল লোৱা আৰু এইডাল পুনাই দিয়া ভূতটোৱে কেঁকুৰা চুলিডাল লৈ গুচি যায় আৰু বহু বছৰৰ মূৰত ঘূৰি আহে ভূতটোৱে ঘূৰি আহি খগেন আৰু তাৰ ঘৈণীয়েকক ক'লে নৰমণি মই তহঁতৰ বুদ্ধিত তবধ মানিছো মই কেঁকুৰা চুলিডাল পোন কৰিবলৈ অশেষ চেষ্টা কৰিলো মই বহু বছৰ চুলিডাল পিটিলো বহু বছৰ চুলিডালৰ ওপৰত শুলো জঁপিয়ালো বহিলো আৰু কত যে কি নকৰিলো কিন্তু মই চুলিডাল
ফোন কৰিব নোৱাৰিলো নৰমণিক মই এই কাম সম্পূৰ্ণ কৰিব নোৱাৰো নৰমণিক মই যাওঁ এনেদৰেই খগেন আৰু তাৰ ঘৈণীয়েকৰ প্ৰাণ ৰক্ষা পৰিল ভিডিঅ'টি চাই কেনে পালা জনাবাচোন আৰু যদি ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ ছাবস্ক্ৰিপশ্যনে আমাৰ মনত অনুপ্ৰেৰণা দিয়ে আৰু আমি এনেদৰে তোমালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিম দেই আজিলৈ আহোঁ অসম আমাৰ মান অসমীয়া ভাষা আমাৰ স্বাভিমান জয় আই অসম